आज हम लोग बोडोलैंड यूनिवर्सिटी के अंदर जितना भी कॉलेज है और बोडोलैंड यूनिवर्सिटी, सीआईटी और कोकराझार यूनिवर्सिटी सब एक साथ मिलके अराउंड 2000 स्टूडेंट्स बोडोलैंड यूनिवर्सिटी गेट से निकल के हम लोग आके बीटीसी सेक्रेटेरिएट तक आके हम लोग ने धरना दिया कि शेष जनजातियों को असम में जो एसटी देने वाला है असम गवर्नमेंट की तरफ से जो अप्रूव हुआ उसको हम लोग नहीं मानते, निंदा करते हैं और इसके कैंसिलेशन के डिमांड में हम लोग ने रैली किया और हमें इसके लिए हमने मेमोरेंडम दिया। ইউনিভার্সিটি আমি আজি জনগোষ্ঠীৰ এছটি কাৰণে এই হাকামা মহিলাৰী ডাঙৰীয়া যে ব্ৰিটিছৰ পৰা এএছচি দিছিলে এইটো আমাৰ ৰাজ্যৰ পৰাৰ মাজতে এইটো ঐক্য কৰিব নহ'লে আমি যিখিনি ষ্টুডেণ্ট আছে গোটাই ডিষ্ট্ৰিক্ট আৰু গোটাই আসামতে আমি এইটো প্ৰতিবাদ আৰু ধৰ্ণাটো আজি হৈ থাকিম আৰু সদায় এইটো ৰাখি যাম। এইটো আমি জাষ্ট থাকি আৰু আমি যিমানখিনি জিলা জিলা যিমানখিনি কলেজ আছে যিমানখিনি পাৰো আমি এইটো আমি সব ষ্টুডেণ্টবিলাক ওলাই পেলাই আমি এইটো প্ৰতিবাদটো আমি কৰিম আৰু সদায় কৰি যাম আৰু সদায় ৰাতি থাকিম। ধন্যবাদ। প্ৰতিবাদ নন্দকুণ্ড মানে আপোনালোকেও জানে, আপোনালোকেও দেখা পাইছে আমি আমাৰ যিমানখিনি বড়োলেণ্ডত ট্ৰাইবেল ষ্টুডেণ্ট লোকেল আছে সিহঁতি আহি ফালে আজিৰ যি প্ৰটেষ্ট ৰেলী এইটো বসবাস কৰিছে আৰু আহিছে আমি এইটো জানো আজিৰ যি ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা সিদ্ধান্ত লোৱাৰ কাৰণে আজি এই পৰিস্থিতিটো হৈছে। আজি যি কণ্ডিশ্যন হৈছে ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা ডিচিশ্যনটো ল'ব নালাগিছিল। ষ্টেট গভৰ্ণমেণ্টে যি ৬টা জনজাতিক এছটি দি ফালে আমাৰ এছটি সকলৰ আমাৰ ট্ৰাইবেল সকলৰ ইউথ কেইটা কি কৰিব খুজিছে আমি বহুত দুখী এজ এ ইউথ হিচাপে এজ এ ষ্টুডেণ্ট হিচাপে বড়োলেণ্ডৰ আমি ট্ৰাইবেল হিচাপে আমি বহুত দুখী। আৰু আজিৰ যি ইউনিভাৰ্চিটিৰ পৰা আমি চলি আমাৰ ৰেলী আমি কৰিছিল, ৰেলী কৰি আজি আমাৰ যি কণ্ডিশ্যনটো বাধ্যতা কৰিছিল আমি যি ছেক্ৰেটাৰীৰ যি ডৰটো আমি খুলি পালে আমাৰ যি পিটিচি ছেক্ৰেটাৰীত আমি আহিছোঁ আৰু আহাৰ ৰিজনটো এইটোৱে আপোনালোকে জানে সব মানুহকেইটা দেখা পাইছে ইয়াত সব ষ্টুডেণ্টকেইটা আহিছে ইয়াতে মিনিমাম 2000 ষ্টুডেণ্ট আহিছে এইটোতো বহুত কম জাষ্ট ট্ৰেইনাৰ কালি পৰহি আপোনালোকে চাবা কিমান হাজাৰ ষ্টুডেণ্ট হ'ব ইয়াতে। চ' ইয়াৰ কাৰণে আমাৰ যি ডিমাণ্ডটো আমি ক্লিয়াৰলি ৰাখিছোঁ ট্ৰাইবেল ইউথক ট্ৰাইবেল হিচাপে জীয়াই থাকিবলৈ দিয়ক, ট্ৰাইবেলসকলক ৰিচপেক্ট কৰক, মান মৰ্যাদা দিয়ক। এনেকুৱা কোনোদিন এনেকুৱা ৬টা জনজাতিক যি এছটি দিয়া সিদ্ধান্তটো জল্দি যিমান পাৰে জল্দিকে উঠাই লওক এইটোৱে আমি ষ্টেট গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ ইয়াৰ পৰা। আৰু লগতে আমি শুনিছোঁ বিটিচি গভৰ্ণমেণ্টে যে আমাৰ আগামা মহিলাৰ ইচাৰে যে এনঅ'চি প্ৰদান কৰিছে কি ভাবি পালে এনঅ'চি প্ৰদান কৰিছে আমাক এইটো এনচাৰ লাগে। যেতিয়া লাগে আগামা মহিলাৰ ইচাৰে ইয়াতে নাহে আমি বিটিচি ছেক্ৰেটাৰী নাচাওঁ, আমাক এনচাৰ লাগিবই। নো কম্প্ৰমাইজ আসাম ট্ৰাইবেল ইউথৰ পাৱাৰ নো কম্প্ৰমাইজ ট্ৰাইবেল ইউথৰ পাৱাৰ এইটো জয় বড়োলেণ্ড।